আমাৰ গাঁৱৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতাৰে এখনি বস্ত্ৰ প্ৰদান কৰি সম্ভাষণ জনাব বিচাৰিছোঁ। মই নুমন চুতীয়াদেৱক আমি আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি এখনি হেল্ল' গাইজ, আজি চদমান গাঁৱত আমাৰ ভাওনা আছে। ইয়াত মই পাছ পাইছোঁ। ইয়াত বহুত আছে, আপোনালোকে চাই থাকক। ব'লক ভিডিঅ'টো আৰম্ভ কৰি আছোঁ ইয়াৰ পৰা। Yeah.